গাইজ ৱেলকাম টু দ্য চেনেল। আৰু আজিৰ ভিডিঅ'টোত মই লৈ আহিছোঁ আপুনি কেনেকৈ এটা ফেচবুক পেজ খুলিব পাৰিব। গতিকে ষ্টেপ বাই ষ্টেপ কেনেকৈ আপোনালোকে ফেচবুক পেজ খুলিব পাৰিব তাৰ বাবে এই ভিডিঅ'টো চাই থাকক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। গতিকে ব'লক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে আপোনাৰ মোবাইলত থকা ফেচবুক এপ্লিকেশ্যনটো অ'পেন কৰি লওক। আৰু অ'পেন কৰাৰ পাছত আপোনালোকে ওপৰত যেতিয়া তিনিডাল লাইন আছে আপোনালোকে তাত ক্লিক কৰক। তাত ক্লিক কৰাৰ পাছত আপোনালোকে দেখিবলৈ পাব পেজেছ বুলি এটা অপশ্যন আছে, যোনটো স্ক্ৰীনত দেখিছে। তাত ক্লিক কৰক। তাত ক্লিক কৰাৰ পাছত আপুনি যদি আগতে পেজ খোলা আছিলে তাত আপোনালোকে ইয়ৰ পেজৰ যদি নাম থাকিব, গতিকে মই এটা খোলা আছিলে সেইটো নাম মোৰ পেজটোৰ নাম আছে। গতিকে নতুনকৈ খুলিবলৈ হ'লে আপুনি ক্ৰিয়েটত ক্লিক কৰক। ক্ৰিয়েটত ক্লিক কৰাৰ পাছত আপোনালোকৰ আগত আহিছে গেট ষ্টাৰ্টেড। আপুনি তাত ক্লিক কৰক। আমি তাত ক্লিক কৰিব লাগিব, গতিকে তাত ক্লিক কৰিছোঁ। গতিকে ইয়াৰ পাছত আহিছে হোৱাট ডু ইউ ৱান্ট দ্য নেম দিছ। গতিকে এই আপুনি যিটো ফেচবুক পেজ খুলিব বিচাৰিছে আপোনালোকে তাত সেই পেজটোৰ নাম কি দিব বিচাৰে। গতিকে মই যি দিব বিচাৰোঁ ইয়াৰ নামটো দি দিছোঁ। গতিকে যিহেতু মই এইটো এক্সাম্পলৰ বাবে আপোনালোকক দেখুৱাবৰ বাবে এটা ফেচবুক পেজ খুলিছোঁ, গতিকে মই যি নাম দিছোঁ মই দিছোঁ অপূৰ্ব ভিডিঅ'জ বুলিয়ে দিছোঁ। গতিকে আপোনালোকে নিজৰ নামটো ছিলেক্ট কৰিব। নামটো লিখাৰ পিছত আপোনালোকে নেক্সট বুলি এটা অপশ্যন আছে তললৈ, তাত ক্লিক কৰিব। দেখিছে নেক্সট বুলি অপশ্যন আছে। তাত ক্লিক কৰাৰ পাছত আপুনি কি কেটেগৰীত আপোনাৰ ফেচবুক পেজটো খুলিব বিচাৰে আপুনি সেই কেটেগৰীকেইটা ছিলেক্ট কৰিব। এড কেটেগৰীত যাব পাৰে বা তলত আপোনাৰ পিপল যিকেইটা ৰিকমেণ্ড দিয়া আছে তাত ক্লিক কৰি ল'ব পাৰে। তাত আছে পাৰ্চনেল ব্লগিং কিবাকিবি। গতিকে ইয়াত আমি এড কেটেগৰীত ক্লিক কৰাৰ পিছত এনেকৈ ওলাইছে। গতিকে ইয়াৰ আপুনি যি কেটেগৰীত ছিলেক্ট কৰিব বিচাৰে ছিলেক্ট কৰক। মই পাৰ্চনেল ব্লগিং ছিলেক্ট কৰিছোঁ আৰু এটা ছিলেক্ট কৰিম প্ৰডাক্ট ছাৰ্ভিচ। গতিকে এইকেইটা ছিলেক্ট কৰাৰ পাছত আপোনালোকে নেক্সটত ক্লিক কৰক। সেইটো নেক্সট অপশ্যনত ক্লিক কৰাৰ পাছত ইয়াত সুধিছে আপোনাৰ যদি এটা ৱেবছাইট আছে বা ইউটিউব চেনেল আছে বা যিকোনো ধৰণৰ ব্লগিং বা ৱেবছাইট আছে তেন্তে আপোনালোকে সেই লিংকটো আপোনালোকে ইয়াত বহুৱাব পাৰে। গতিকে মোৰ ইউটিউব চেনেলৰ লিংকটো মই ইয়াত বহুৱাই দিছোঁ। দেখিছে মই মোৰ ইউটিউব চেনেলৰ লিংকটো ইয়াত বহুৱাই দিছোঁ। গতিকে ইয়াৰ পাছত আমি নেক্সটত ক্লিক কৰিম। নেক্সটত ক্লিক কৰাৰ পাছত আপোনালোকে এতিয়া প্ৰফাইল ফটো আৰু প্ৰফাইল কভাৰ দিবলৈ আহিছে। গতিকে আমি এইটো এতিয়া স্কিপ কৰিম। ক্লিক কৰাৰ পিছত দেখিবলৈ পাইছে আমাৰ পেজটো অলৰেডি এটা আধা আধি কাম হৈ গৈছে। গতিকে ইয়াৰ পিছত আৰু কেইটামান কাম আছে, আমি সেই কামটো যাওঁ। গতিকে প্ৰথম দেখুৱাইছে প্ৰফাইল কভাৰটো। আমাৰ যিটো প্ৰফাইল কভাৰ আছে আমি যদি সেইটো দিব বিচাৰোঁ তেনেহ'লে এইটো ক্লিক কৰিব লাগিব। ক্লিক কৰক আৰু আপুনি আপলোড কৰিবলৈ দেখাব। আপলোড হৈছে। তাৰপিছত দেখিছে আমাৰ ফেচবুক পেজখনৰ পাছৰ প্ৰফাইলটো চেট হৈ গৈছে। তাৰপৰা আছে আমাৰ প্ৰফাইল পিকচাৰখন। প্ৰফাইল পিকচাৰখন দিবলৈ হ'লে আপুনি তাত ক্লিক কৰিব লাগিব। এতিয়া আমাৰ দুইখন ফটোৱে আপলোড হৈ গ'ল। প্ৰফাইল পিকচাৰ আপলোড হ'ল আৰু কভাৰ ফটো আপলোড হ'ল। ইয়াৰ পাছৰ অপশ্যনটো আছে এড একশ্যন বুটাম। আমি যদি তাত ক্লিক কৰোঁ তেন্তে আছে চেণ্ড মেছেজ, চেণ্ড হোৱাটছআপ মেছেজ, কল নাও, চেণ্ড ইমেইল, কণ্টেক্ট আছে। গতিকে যদি আমি ইয়াৰ যিকোনো এটা তাত বহাওঁ চেণ্ড মেছেজ, চেণ্ড হোৱাটছআপ ইমেজ, যদি আমি মেছেজ বা ইয়াৰ যিকোনো এটা বহাওঁ তেন্তে তাত যিটো বটন আহিব তাত আমি ক্লিক কৰিলে
ভিজিটৰে তাত ক্লিক কৰিলে আপোনালোকে মেছেজ চেণ্ড কৰিব পাৰিব বা হোৱাটছআপৰ লগত কানেক্ট কৰিব পাৰিব বা আপোনালোকে ফোন লগাব পাৰিব। গতিকে আমি আপোনাৰ নিজৰ ইচ্ছামতে এইটো ছেট কৰক। মই চেণ্ড মেছেজ ছেট কৰিছোঁ। তাৰপিছত ক্লিক কৰক ক্ৰিয়েটত। চ' এয়া দেখিছে তাত এড বটন ক্লিক কৰাৰ আমি গেট মোৰ মেছেজ আছে এইটো এড বটন দেখিছোঁ। গতিকে তাৰ পাছৰ অপশ্যনকেইটা আছে প্ৰমোট আছে, পোষ্ট আছে, ফটো আছে, এডিট পেজ আছে আৰু ভিউ এজ আছে। গতিকে আমি যদি প্ৰমোটত ক্লিক কৰোঁ তেন্তে পেজটো প্ৰমোট কৰিবলৈ অপশ্যন দেখাব। যদি আমি পোষ্টত ক্লিক কৰোঁ তেনেহ'লে আপুনি এই পেজটোৰ পৰা পোষ্ট কৰিব পাৰিব। গতিকে ফটোত যদি ক্লিক কৰোঁ তেন্তে আপোনাৰ এই পেজটোৰ পৰা ফটো আপলোড দিব পাৰিব। তাৰপিছত আছে এডিট পেজ। যদি আপোনালোকে এডিট পেজত ক্লিক কৰে তেন্তে আপোনালোকৰ এই পেজটোৰ যিখিনি ইনফৰ্মেশ্যন আছে তাত আপোনালোকে এডিট কৰিব পাৰিব। চ' ভিডিঅ'টো ইমানেই আছিল। গতিকে ভিডিঅ'টো যদি ভাল লাগে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব।